কি খবৰ মই ববি পুনৰবাৰ স্বাগতম জনাইছো মই এটা ব্লগলৈ এইটো ক'লে মানে দেহা মানে দৌৰি দৌৰি আহে হেল্ল' ক'বলৈ হেল্ল' কৈ দিয়া কি খবৰ ল সো এতিয়া মোৰ ভিডিঅ' দুটামান বনাবলৈ আছে গতিকে সেয়া বনাই লওঁ বুলি সেই কাপোৰযোৰকে পিন্ধিলোঁ মানে এইটো মা ভাগৰ কাৰণে লৈছিলোঁ যে মই আজি জাষ্ট ভিডিঅ'টোৰ কাৰণে পিন্ধিছোঁ উপায় নাই তেন্তে ব'লক ভিডিঅ' শ্বুটটো কৰি লওঁ তাৰপিছত দিনটো কি কৰোঁ আপোনালোকক দেখাম চাহ তাহ খাব লৈছোঁ আমি চবে হেল্ল' কৈ দিয়া চবে হেল্ল' কি খবৰ কৈ দিয়া মুছে কোৱা আকৌ কেলে গুংগাটো নিচিনাকৈ থাক বাৰু इसका ये फोड़ दूंगी बोला था फूल के रह गया देखिए এতিয়া আমি চাহ খাব লৈছোঁ চাহত কি আছে ৰ'ব দেখাইছোঁ ভিডিঅ' ডিলিট কৰি আছে ইয়াতে চাহ আজি ইভিনিঙত আমাৰ আছে নতুন কাপত খাইছোঁ নতুন কাপত আৰু ৰসগোল্লা এইটো কি কয় বুনিয়া বুনিয়া হয় নাই বুনিয়া এইটো কি থেপলা ঠেকুৱা ঠেকুৱা ক'ব পাৰি ঠেকুৱা কিনি আনিছে খাইছোঁ ঠেকুৱা সেইটো নিজৰ নখ পায় কেই ডুপ্লিকেট হ'ব ফুটকা হে নখোন कौन खोलना वो निजो नहीं विश्वास ही नहीं कर रहा है सो এতিয়া মই ৰসগোল্লা খাই আছোঁ সিহঁতি চবে খালে মই ভিডিঅ' বনোৱাত ইমানে ব্যস্ত হৈ গ'লোঁ খাবলৈ পাহৰি গৈছিলোঁ আমাৰ ল'ৰাটো বগা হৈছে ন বহুত বগা হৈছে খাবলৈ মজা মিঠা আকৌ বহি আছোঁ কি কৰিম বুলি ইমানগাল ভিডিঅ' কৰি মোৰ মাথা কাম নিদিয়া হৈ গৈছে দেখি নহয় সেইকাৰণে বা আমি আৰু দুটা ইমান চাউণ্ডলি টিভিটো লগাই থৈছে মানে মই কি ক'ম ধোৱাই নাই সেইপিনে মোৰ মামা 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 এতিয়া ইয়াতে মাংস আছে আৰু এয়া ভাত আজি চিম্পল এইটোৱে পেহী হাতৰ টেষ্টি টেষ্টি চিকেন অঁ বহি খাই লোৱা খাই লোৱা তোমাৰ কাৰণে বেয়া নহ'ব তাত খাব পাৰিবি মই তাত বহি যাওঁতো নিজৰ হাতেদি বনাই নিজে খা আৰু মই খাইছোঁ তুমি খোৱা অ'কে ইয়াতে কেপচিকামৰ বাই বনাই থৈ গৈছিলে সেয়া চব্জি আৰু মাও আহিলে এতিয়া আমি তাকে ভাত খাই আছোঁ দেই ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আজি জ্বলা টেঙা চব হৈছে নিমখ চব হৈছে মানে ল'ব লগা হোৱা নাই এক্সট্ৰাকৈ নহ'লে এতিয়ালৈকে ভোট জলকীয়া নিমখ লৈয়ে থাকোঁ ধীৰে मेरे ऊपर हमला हुआ था करीब उन्होंने मेरी बहुत बैंड बजाई मोटू दोबारा भी आ सकते तो क्रैक्स उठाओ जल्दी से विंडो और डोर जितने भी नजर आ रहे हैं ना उनको ढक दो ये विंडो भी मैंने बंद कर दिया अब এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট বনাব লৈছোঁ মানে এতিয়া মই চাওমিন বনাম আৰু চাওমিনটো কিহত বইল কৰি সেয়া দেখাইছোঁ ৰ'ব আমি সেইটো গেছত অলৰেডি বনি আছে আৰু এই পিনৰটো মানে অলপমান ইছ্যু হৈ আছে গতিকে নতুনটো লগোৱাও হোৱা নাই সেইকাৰণে তেনেকৈ আছে এতিয়া মই ভাবিছোঁ বইলটো কৰিবলৈ টাইম লাগে ন গতিকে মই এতিয়া সেইকাৰণে বইল চ' মই এই আগাৰো মাল্টিকুক কেটেলটোতে বনাম এতিয়া মানে বইল কৰিম কাৰণ গেছটো অলৰেডি বুক হৈ আছে তাততো নোৱাৰোঁ গতিকে ইয়াত চাব চিম্পলকৈ হৈ যাব কোনো ইছ্যু নাই এই চাওমিনটো দেখিছে নহয় মই এনেকৈ দি দিওঁ নি ইয়াতে দি দিলোঁ এয়া দেখিছে নহয় ধুনীয়াকৈ সোমাই গৈছে অকণমান নিমখ দি দিব লাগিব আৰু ইয়াতে আপোনালোকৰ কি ভাল গম পায়নে সকলো বস্তু বনাব পাৰে বইল কৰিব পাৰে ষ্টিম কৰিব পাৰে প্ৰব্লেম নাই ইয়াতে অন অফৰ সেইটো চুইচটো আছে যদি আপোনালোকে স্পীড বিচাৰে এইপিনে পকাই দিলে হ'ল যদি শ্ল' বিচাৰে এইপিনে কৰি দিলে হ'ল গতিকে কোনো ইছ্যু নাই তেন্তে এইটো সোনকালে বইল হৈ লওক এয়া চাওক ভালকৈ গলি গৈছেগৈ দেখিছে নহয় মই সেইকাৰণে ইয়াতে পটককৈ কৰি লৈছোঁ কোনো টেনশ্যন নাই এয়া চাওক ইমান ধুনীয়াকৈ গলি গ'ল আপোনালোকে এই আগাৰো কেটেলটোত সকলো ধৰণৰ বস্তু বনাব পাৰে চ' এয়া মোৰ ৰেডি হ'ল দেখিছে নহয় বইল কৰিলোঁ চাওমিনটো চ' এয়া দেখিছে নহয় ভালকৈ বইল হৈ গ'ল আপোনালোকক মই এই আগাৰো মাল্টিকুক কেটেলটোৰ বিষয়লৈ সকলো ডিটেইল ডিছক্ৰিপশ্যনত ডিটেইলছ দি দিম আৰু লগতে লিংক দি দিম আপোনালোকে চাব পাৰিব আৰু নিজৰ কাৰণে ল'ব পাৰিব আৰু পৰা মানে জিঅ' মাৰ্টত কেইটামান বস্তু ৰেচন দিবলৈ আছে যিকেইটা সেইদিনা মই আনিব নোৱাৰিলোঁ একচুৱেলি মোৰ উঠাবলৈও মন নগ'লে সেইদিনা কি এলাহ লাগিলে নাজানো গতিকে
এই গোটেইকেইটা দিছোঁ। ইয়াতে আছে পেঞ্চিল দেহা মানুহৰ কাৰণে, আৰু লগতে কাটিছোঁ পেঞ্চিল আছে, বহুতো কিবা কিবি দিছিলোঁ। কি দিছিলোঁ পাহৰি থাকিলোঁ। দাইল চাইল দিয়া হৈছে। এইটো কিনো, এইটো কি ক'লা ক'লা, সিহঁতকো দিয়া নাই এনেকুৱা ক'লা। অঁ দিয়া হৈছে। এয়া মই দিছোঁ মন্দিৰৰ কাৰণে, মানে ইয়াৰ পৰা এই বস্তুটো নাছিলে মোৰ ওচৰত, গতিকে এয়া দিছোঁ ভালকৈ তাত বহাই পিনি দিবলৈ। ইয়াত থৈ দিওঁ। আৰু লগতে চুজি দিয়া হৈছে, আৰু ইয়াতে আছে মুগ দাল। এইটো মুগ দাল এই 2 কেজিয়ে দি দিছিলোঁ মই মুগ দালটো, গম পাইছ নাই? আকৌ কোনে সেইটো কৰিব? এইটো টিফিনৰ কাৰণে ফইল পেপাৰ দি দিছোঁ। এইটো লাগে মানে, নহ'লে কিবা কিবি বনাই দিলে মানে সেমেকি যায় যে, সেইকাৰণে। আৰু লগতে এইবোৰে আৰু বজাৰবোৰ তেন্তে এতিয়া সকলো সামৰি লওঁ, তাৰপিছতে আপোনালোকক দেখাই আছোঁ। বাকী ক'ত এতিয়া ৰাতিপুৱা মই এইবোৰ চব যোগাৰ মই কৰিলোঁ। আৰু এতিয়া যোৱাকালি মই চাওমিনটো যে আনিছিলোঁ স্মাৰ্ট বজাৰৰ পৰা আনিছিলোঁ, তো এতিয়া সেইটোকে বনাম ব্ৰেকফাষ্টত চাওমিনটো। আৰু এতিয়া দেহা মানুহ পোলাও খাব, আৰু এতিয়া চাওমিনটো দেহা মানুহটো প্ৰথমত বনি লওক, হয় নাই? তাৰপাছত মই এইটোকে বনাই দিম, কি চাওমিনটোকে বনাই দিম। এয়া আনিছিলোঁ, ইয়াৰ লগত এটা ফ্ৰী 200 টকা লৈছিলে, 2টা ফ্ৰী দিছিল, 2টা আছিলে। লগতে মই কি দিছিলোঁ সেয়া দেখালোঁ নহয়। এইটো দেহা মানুহ পটককৈ মিলাই দিবলৈ। এইটো আমাৰ যেনেকৈ এতিয়া মই চাওমিন খাম, সেইটো কাৰণে এইটো বহুত ধুনীয়া টেষ্ট থাকে, মেগীৰ হয় এইটো, জ্বলা আৰু টেঙা থাকে বস্তুটো। আৰু চয়া চচ দিছোঁ, কাৰণ প্ৰতিটো বস্তুতে আজিকালি চয়া চচটো পটককৈ দৰকাৰেই হয়, চিকেন যি বনাওক লাগিলে, সেইটো কাৰণে। আৰু লগতে এই আটাটো ৰঙা আহিছে, হয়নে? এইটো নতুন, ৰঙা আছে। আশীৰ্বাদৰ নতুন এইটো আহিছে, কিন্তু এইটো ৰঙা আহিলে। হ'ব দিয়ক, কেছ নাই। চুজি কেই পেকেট দিলে? 3 পেকেট দিলে। চাউলটো আছে ক'ত? ক'ত? অঁ এইটো এতিয়া জহা চাউলটো বেংগলটো নাপালোঁ, অসমীয়াটোহে পালোঁ। গোন্ধ নাই জহাটো। ইয়াতে এতিয়া তোৰ কাৰণে পোলাও বনি আছে, লাগি ধৰিছে অকণমান লাগি ধৰিছে, কমাই দিওঁ, একদম পূৰা লাগি ধৰিছে। ইয়াতকৈ আৰু নকমেও। তেনেকুৱা হ'ব বাৰু চাউলটো বেংক হৈ আছে, এতিয়া পানীটো অকণমান বেছি দি দিলা নেকি? নাই। তো এতিয়া পোলাও বনি আছে। পোলাও মানে মোৰ জহা চাউল চবৰে পচন্দ নহয়, যিমানে জানো ভাল গোন্ধ নোহোৱা হ'ল। কিন্তু ভালেই লাগিছে। মই এনেই বেংগলটো নাই, এইটো অসমৰ হৈ গ'ল। মা তো হৈ লওক, দেহাক সেইটো বনাই দিওঁ। আমিতো চাওমিন বনাই খাম, এতিয়া বইল কৰিব দিছোঁ। চাওক আমাৰ ৰুমটো কি অৱস্থা হৈ থাকে ৰাতিপুৱাটো, গোটেই এনেকুৱা। পেহীয়ে বিছনাখন পাৰি দিছে, বিছনাখন কোৱা পাৰি দিলে বৰ ভাল লাগে আৰু ৰাতিপুৱা। চ' এতিয়া দেহাৰ কাৰণে এয়া ব্ৰেকফাষ্ট ৰেডি হ'ল। চিম্পল পোলাও বনাই দিছোঁ, বাকী একো কৰা নাই আজি। যিহেতু দেহা মানে ঘৰত মানে থাকিলে পোলাওটো খাই ভাল পায়, পিছত স্কুলত লৈ যাবলৈও ভাল পায়। প্ৰায় মই দি নপঠাওঁ, কেতিয়াবা খাবলৈ মন নকৰে, ঠাণ্ডা হৈ যায় বুলি। তাত খাবা। হেপী মাদাৰ্ছ ডে কোৱা মোক। বাৰ্থডে নেকি? কাম কামিছে। মাদাৰ্ছ ডে। পিকাচু কেতিয়া যাবা? হাত ভাঙিব। গৰম আছে, গৰম কেলে খাই দিছা? ক'ত ধূপ পাব নি? চোৱা
ফুট হয় চুমা এটা দিবা নি খাই লোৱা দেই বেটা চব্জি গাজৰটো গেলি গ'ল আজিকালি মই বস্তু এটা দেখিছোঁ হা বৰ গাজৰ চাজৰবোৰ পিটিককৈ মানে কি কয় এইটো বেয়া হৈ যায় গেলি যায় বেয়া ইন দ্য চেন্স মানে আপুনি ৰ'দত ৰাখক ভালকৈ ৰাখক আৰু ফ্ৰিজত ৰাখিটোতো কোনো প্ৰত্যেক গাজৰ চাজৰ ভেজিটেবলছ মানে প্ৰায় কোনো সেইটো নাথাকে কাৰণ নাৰাখোঁ সেইটো দেখিছোঁ মানে প্ৰায় অনা পিছদিনাখনৰ পৰাই গেলিব লাগি যায় মানে কি ইছ্যু আছে কি প্ৰব্লেম হৈছে মানে বুজি নাপাওঁ চব্জিবোৰতো চ' এতিয়া কেপচিকাম কাটি লৈছোঁ কাৰণ চাওমিনত অকণমান স্মেল মই সেইকাৰণে গাজৰ দিম ভাবিছিলোঁ বা বন্ধাকবি অকণমান লাগে ভাল হয় তেতিয়া খাবলৈও বা স্মেলটো ভাল আহে একচুৱেলি চাওমিনত অকণমান চব্জি দিলেহে খাবলৈ ভাল হয় সেইকাৰণে কাটি মেলি লওঁ পিঁয়াজ কাটি লৈছোঁ কেপচিকাম আৰু পিঁয়াজ কাটিলেও মাত্ৰ এইকেইটা দিম আৰু বাই ফোন কৰিছিলে আছে বায়ে কৈছে যে মোৰ কাৰণে থৈ দিবি দেই খাবি নহয় চাওমিন অঁ বাই কৈছে মোৰ কাৰণে অলপমান থৈ দিবি মই বোলো ঠিক আছে থৈ দিম কি বনে নাজানো কাৰণ বেলেগ চব্জি নায়েই আৰু এতিয়া উপায় নাই তেনেকৈ বনাব লাগিব চ' মই যি দিম সেয়া উলিয়াই ৰাখিছোঁ এয়া চচ দিম চেজৱান চচ সেইদিনাখন এইটো আছিলে মানে ইমান ভাল লাগে এইটো খাই সেইকাৰণে এবাৰ লৈছিলোঁ গতিকে এইটো দিম তাৰপাছতে যিহেতু ভেজিছ নাই গতিকে এইকেইটাৰ পৰাই টেষ্টটো ভাল কৰাম আৰু অকণমান চিলি ফ্লেক্স দিম এয়া চিলি ফ্লেক্স আৰু লগতে চয়া চচটো মেইন থাকে চাওমিনত গতিকে চয়া চচ দিম গুচাই পেলাই দিব লাগিব কেলৈ এইটো ঢাকনটো এয়া হ'ব ন হ'ব তেলটো দিলে ইয়াতে মই কেপচিকাম আৰু পিঁয়াজো দিছোঁ আৰু হাত জ্বলি গৈছে এইকেইটা আগতে অকণমান ষ্টিৰ ফ্ৰাই হ'বলৈ দিম বেছি নহয় দেই জাষ্ট অলপমান ফ্ৰাই হ'বলৈ দিম অলপমান ফ্ৰাই হ'লে মই বাকী এই মছলাকেইটা মিক্স কৰি দি দিম তেন্তে বোলে প্ৰথমতে মছলাকেইটা মিক্স কৰি লওঁ তেতিয়াই বান্ধিব লাগিব গৰম থাকোঁতে কোমলি থাকোঁতে দিয়ে ইয়াতে চাওমিনটো এতিয়া হৈ আছে মানে কি হ'ল আমাৰ ডাইৰেক্ট উলিয়াই পিনি অলপমান জোৰ লাগিব চাওমিন বহুত মিহি সেইটো কাৰণে প্ৰব্লেমটো হৈছে মোৰকেইটা ক'ৰপৰা আহিছে বাৰু এতিয়া ইয়াতে চাওমিনটো ৰেডি হ'ল খাবহে লাগে আৰু প্ৰথমতে দেহা লুকুৱাই খাব লাগিব গতিকে অলপমান দুগাল অকণমান দি দিম দেই মানে এইবোৰ খাবলৈ মন নাযায় ন মনটো নামানে নকৰিলে সেয়াই ল'ৰা ছোৱালী মই কওঁ নহয় খুৱাই দিয়াটো মানে বহুত ডাঙৰ এটা প্ৰেছাৰৰ কাম মাক বাপেকৰ কাৰণে একদম ভাত পানী খাব নিবিচাৰে এয়া পোলা অৱস্থা ক'ত গা উঠিব আৰু লগতে মেইনটো দিছিলোঁ এয়া একচুৱেলি দৰকাৰ হয় ন কেতিয়াবা সেইকাৰণে লৈ থৈ দিছোঁ খাবলৈ এইটো বহুত বেছি ভাল লাগে মানে খাবলৈ সেইকাৰণে লেমন ফ্লেভাৰৰ হয় গৰম দিনত ভাল লাগে আৰু চাওমিনটো মায়ে সকলো কাৰণে সেইটো কৰিলে ইয়াত আছে অ' মা কোনটো কাৰ যিমানে এইটো খাবলৈ মন নাযায় ন লোৱা বেটো ত' সেয়াই ইছ্যু আৰু তথাপিও ল'ব লাগিব এতিয়া মানে পূৰা ফোনটোৱে ৱাৰ্ণিং দি দিছে আৰু মানে গৰম হৈ যায় পিটিককৈ নিমখটো অকণমান কমিলে জ্বলা হৈছে পূৰা অকণমান অঁ নিমখটো কম হ'ল ন